কেতিয়াবা কিছুমান ৰেচিপি বনাই খুব ভাল লাগে। তাৰ মাজতে মই এটা ভাল পোৱা ৰেচিপি হৈছে পনীৰ আফগানী ৰেচিপি। আহক আজি এই ৰেচিপিটো আৰম্ভ কৰোঁ। নমস্কাৰ, পিংকু কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। ৱেলকাম টু পিংকু কিটচেন। আজিৰ ৰেচিপিটোৰ কাৰণে লৈছোঁ পিঁয়াজ দুটা, আদা এটুকুৰ, নহৰু কেইফুটামান, মান ধনিয়া পাত আৰু কেঁচা জলকীয়া দুটা। এতিয়া পিঁয়াজখিনি এনেদৰে মিহি মিহিকৈ মই ধুনীয়াকৈ কাটি ল'ম। দুইটা পিঁয়াজ ঠিক সেনেদৰেই কাটি ল'ম। এতিয়া আদা টুকুৰাটো সেনেকৈ কাটি ল'ম আৰু জলকীয়াকেইটাও সেনেকৈ কাটি লৈছোঁ আৰু নহৰুখিনিও ঠিক সেনেদৰে কাটি লৈছোঁ। মান ধনিয়া পাতকেইটাও কাটি লৈছোঁ। এতিয়া এইখিনি অলপ সময় তেলত ভাজি ল'ম। তাৰপিছতে পিঁয়াজখিনিও দিছোঁ। এইখিনি এতিয়া ভাজি ল'ম, খুব ৰঙচুৱা নকৰোঁ। পিঁয়াজৰ যোনটো পানী সেইটো যাতে মাৰা যায় সিমানলৈকে এইটো ভাজিম। এয়া অলপ কালাৰটো চেঞ্জ হ'বলৈ আৰম্ভ হৈছে। এতিয়া এইখিনি নমাই লৈ থৈ দিম। যেতিয়া এইখিনি ঠাণ্ডা হ'ব, ইয়াত ধুনীয়াকৈ মিক্সিত দি এটা ইয়াৰ পেষ্ট বনাম। এতিয়া এইখিনি মিক্সিত দি দিছোঁ। ইয়াৰ এটা এতিয়া সুন্দৰ পেষ্ট তৈয়াৰ কৰি ল'ম। আমাৰ এই পেষ্টটো ৰেডি হৈছে। এতিয়া ইয়াতে অলপ ধনিয়া দিছোঁ, হালধি দিছোঁ, অলপ নিমখ দিছোঁ, অলপ ধনিয়া পাউডাৰ দিছোঁ, অলপমান গৰম মছলা দিছোঁ আৰু দৈ আছিল, দৈ ইয়াতে দি এটা ধুনীয়া সংমিশ্ৰণ বনাই ল'ম। এনেদৰে ভালদৰে মিক্স কৰি ল'ম। এতিয়া পনীৰ টুকুৰাটো লৈছোঁ, ইয়াক চাইজ মতে কাটি ল'ম। এই ৰেচিপিটো বনাওঁতে পনীৰৰ চাইজটো সাধাৰণতে ডাঙৰেই হয়, গতিকে ইয়াক ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। ইয়াতে অলপ হালধি দিছোঁ, অকণমান নিমখ দিছোঁ আৰু আদা নহৰু পেষ্ট দি ইয়াক অলপ সময় মেৰিনেট কৰি ল'ম। এইদৰে ইয়াক অলপ সময় মেৰিনেট কৰি ল'ম। ইয়াক 5 মিনিটৰ কাৰণে তাৰপিছত থৈ দিম মেৰিনেট কৰি। 5-10 মিনিটৰ কাৰণে, যিমান বেছি সময়লৈ থ'ব পাৰে সিমান। তাৰপিছতে টাৱা এখনতে আমি তেল লৈছোঁ। এতিয়া পনীৰ টুকুৰাকেইটা ধুনীয়াকৈ ভাজি ল'ম। এই পনীৰখিনি ভাজোঁতে খুব সাৱধান হ'ব লাগে, ভাঙি যোৱাৰ চান্স থাকে সাধাৰণতে লৰালে। মোৰো 2-এটুকুৰা ভাঙিছে। এনেদৰে ভজা হোৱাৰ পিছত আমি এইখিনি এতিয়া উঠাই ল'ম। এয়া মই অকণমান ডাব নাৰিকলৰ পানী লৈছোঁ। এতিয়া কেৰাহীত তেল দি তেলটো গৰম হোৱাৰ পিছতে ইয়াতে দিছোঁ দালচেনি 2 টুকুৰা, তেজপাত 1, লং 2 টুকুৰা আৰু এটা ইলাচি। ইয়াতে আমি যোনটো পেষ্ট বনাইছিলোঁ সেই পেষ্টটো ইয়াত আমি ভালদৰে ভাজি ল'ম। আমি তৈয়াৰ কৰা পেষ্টটো, যিটো পেষ্ট তৈয়াৰ কৰিছিলোঁ সেই পেষ্টটো এতিয়া ইয়াতে দি এইখিনি 10-15 মিনিটৰ কাৰণে ইয়াক ভাজি ল'ম। দৈ আছে, ফাটিব পাৰে স্বাভাৱিক, কিন্তু চিন্তা কৰিব নালাগে, অলপ সময় লৰাই থাকিলে হ'ল, মাজে মাজে লৰাই থাকিলেই হ'ল। খানা বনোৱাটো এটা ভালেই লাগে, খানা বনাই ভাল লগা কামেই। এই কামটো মোৰ খুব প্ৰিয় কাম, বিশেষকৈ বনোৱা কামটো। আৰু তেতিয়া বেছি ভাল লাগে যেতিয়া বনাই কৈ দিয়াৰ পিছত কাৰোবাক যেতিয়া টেষ্ট কৰিবলৈ দিয়া হয়, যেতিয়া কয় বাহ খানাটো ভাল হৈছে দেই। এতিয়া আমি 5 মিনিটৰ কাৰণে ঢাকি থৈ দিছোঁ। এইদৰে অলপ সময় আকৌ লৰাই আকৌ ভাজি থ'ম, আকৌ ঢাকি পেলাই থৈ দিম।
যেতিয়া লগৰ কোনোবাই কয় দে খানা চানা বঢ়িয়া হৈছে, কিবা এটা ভাল লাগে। আৰু মানে ভাল লগা কামবিলাক কৰিবও লাগে। মোৰ এইটো প্ৰিয় কামেই, একো লাজৰ কথা নহয়। যিবিলাক কাম কৰি মানুহৰ সন্তুষ্টি পোৱা যায় সেইবিলাক কাম কৰিবই লাগে। মোৰ লজিকটো হ'ল সেইটো। আৰু এতিয়া ইয়াতে জোখমতে এই ডাব নাৰিকলৰ পানীখিনি যে থৈ দিছিলোঁ মই সেইখিনিকে দিছোঁ। ইয়াত ডাব নাৰিকলৰ পানী দিয়ে নে নিদিয়ে ৰেচিপিটোত মই নাজানো, কিন্তু মই ভাবিলোঁ আজি ডাব নাৰিকলৰ পানী অলপ আছে দি দিওঁ, কি হয়, ভালেই হ'ব। কাৰণ মই টেষ্ট কৰি চাইছোঁ দিয়াৰ পিছত। আপোনালোকে ঘৰত বনাবলৈ চেষ্টা কৰিব, একদম সহজ। এতিয়া আকৌ 5 মিনিটৰ কাৰণে এনেকৈ ঢাকি দিলোঁ। 5 মিনিট হৈ যোৱাৰ পিছত ঢাকন উঠাই দিলোঁ। এতিয়া আমি ইয়াতে অলপ কচুৰি মেথি দিম। মই এতিয়া কচুৰি মেথি অলপ দিছোঁ এতিয়া ইয়াতে। ইয়াৰ পিছত ঘৰতে প্ৰস্তুত কৰা গৰম মছলা দি দিম। ঘৰতে গৰম মছলা খুব সহজ পদ্ধতিৰে বনাব পাৰি আৰু বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি। এদিন এই ভিডিঅ'টো মই দিম বাৰু। ইয়াৰ পিছতে আমি ইয়াতে ভাজি থোৱা পনীৰখিনি ইয়াত ধুনীয়াকৈ দি দিছোঁ। একেলগেও দিব পাৰে, একো নাই, মই এটুকুৰ কৰি দি গৈছোঁ। আপোনালোকে ঘৰত এই ৰেচিপিটো পাৰিলে বনাবচোন। খুব সহজ ৰেচিপি আৰু এটা খুব সোৱাদ লগা ৰেচিপি। বনাই চাব পাৰে আৰু ভালেই পাব বনাই। ইয়াৰ পিছত এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। খুব সাৱধানে লৰাম, মানে পনীৰটো কেতিয়াবা ভাঙি যোৱাৰ চান্স থাকে। মোৰ 2 এটুকুৰা ভাঙি গৈছে। পনীৰটো নাভাঙে যদি ইয়াক আধা ঘণ্টা গৰম পানীত যদি তিয়াই থৈ দিয়া যায়, কুহুমীয়া পানীত, তাৰপিছত যদি পনীৰটো উঠাই কাটা যায়, তাৰপিছত কিন্তু পনীৰটো নাভাঙে। কাৰণ সেইবিলাক কৰিবলৈ সময় নহ'লে এতিয়া। আৰু এতিয়া আকৌ 10 মিনিটৰ কাৰণে ইয়াক এতিয়া ঢাকি দিছোঁ। ইয়াৰ পিছতে মই গেছৰ চুইচটো অফ কৰি দিলোঁ। এয়া 10 মিনিট হৈ গ'ল। আমাৰ ধুনীয়া আফগানী পনীৰ খাবলৈ ৰেডি হৈ গৈছে। আপোনালোকে বনাব বুলি নিশ্চয় আশা থাকিল। আৰু ভিডিঅ'টো চাই যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে যেন। আৰু আপোনালোকৰ মতামতবিলাকো জনাব। ইয়াক এতিয়া ধুনীয়াকৈ গৰম গৰম ভাতৰ লগত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে। আপোনালোকে বনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদেৰে পিংকু কিটচেন।